গুড ইভিনিং। আপোনালোকক অকণমান মই ক'ত যাওঁ কি সৰুকৈ ব্লগ এটা আগবঢ়ালোঁ। এয়া আমাৰ কাতি মাহত মন্দিৰত কাতিমহীয়া পুথি পাঠ হয়। এনেকৈ শৰাই লৈ গ'লোঁ। এওঁ লৈ গৈছে মন্দিৰত। বৰেই খুব ভাল লাগে। আমাৰ প্ৰত্যেক কাতি মাহত এমাহ জোৰাকৈ পুথি পাঠ হয়। এনেকুৱাকৈ প্ৰত্যেক তিনি ঘৰকৈ চাকি শৰাই আগবঢ়াব লাগে বুলি তেওঁলোকে নিয়ম বান্ধি দিয়ে। এনেকুৱাকৈ আহি মন্দিৰত ঠিক 5:30 6টাত আহি আমি এনেকৈ মন্দিৰ চাফ চিকুণ কৰি চাকি বন্তি এনেকৈ দিওঁ। এয়া এনেকৈ দি তাৰপিছত পাঠকৰ দ্বাৰা ধুনীয়াকৈ পাঠকে পুথি পাঠ কৰে। খুবেই ভাল লাগে কাতি মাহটোত। আৰু সন্ধিয়া এনেকৈ মন্দিৰত আহি ভালো লাগে, যিহেতু আমি একঘৰেই আছোঁ। নেপালী সম্প্ৰদায়ৰ এগৰাকী আমি, তথাপিও এই সমাজত ধুনীয়াকৈ এনেকৈ মিলি যোৱা হৈছোঁ বা গৈছোঁ। বৰ ভাল লাগে। সকলোৱে এনেকৈ পুথি পাঠ হোৱাৰ পিছত আমি চাহ খুৱাওঁ বা চাহ দিওঁ। চাহ মিঠাই এনেকুৱাকৈ খোৱা যায়। তাৰপিছত যোনে যি পাৰে, যি শক্তি তেনেকুৱাকৈ দিয়ে। তাৰ বুট মগু এনেকুৱাকৈ গোটেইখিনি শৰাই ভাঙিও প্ৰসাদখিনি আগবঢ়াওঁ। এনেকুৱাকৈ মন্দিৰত এনেই ভাল লাগে। আহিও এনেকুৱাকৈ মাহ জোৰাকৈ হয়। আশীৰ্বাদ লওঁ এওঁলোকৰ আশীৰ্বাদ। বৰ ডাঙৰ আশীৰ্বাদ এইখিনি মন্দিৰত লোৱা বা আমি পোৱা। এনেকুৱাকৈ মাহ জোৰাকৈ শেষ কৰি তাৰপিছত আমাৰ ঠিক 1 আঘোণ মাহত তুলসী দান হয় আৰু হোম যজ্ঞও কৰে মন্দিৰত। সেইদিনা ধুনীয়াকৈ প্ৰীতি খানা ভোজ হয়। হোম যজ্ঞ কৰাৰ পিছত চবেই আহি নিৰ্মালিও লওঁ। পিছৰ ভিডিঅ'ও দেখাম বাৰু। এনেকুৱাকৈ মন্দিৰৰ অকণমান দেখুৱালোঁ। আপোনালোকক ভিডিঅ'টো চাই কেনে পালে কি জনাব। আৰু সকলোকে ভগৱানেও ভালে ৰাখক। এনেকুৱাকৈ মোৰ ভিডিঅ'টো আজিলৈ সামৰণি মাৰিলোঁ। ধন্যবাদ। শুভৰাত্ৰি। আপোনালোকক জনালোঁ। মাজে মাজে এনেকুৱাকৈ ভিডিঅ' দি থাকিম। থেংক ইউ।